কথা জয় মাধব মাধব ভগতি অমিঙা প্রভু কত কত মারনা দয়ালু দয়া হে জগৎ মাতৃ লক্ষ্মী দেবী উভয়ৰ চৰণত এই নিতীন নাৰদৰ প্ৰণিপাত কৰিছে নিবেদন। উঠা দেৱৰী, তোমাৰ কণ্ঠত মোৰ গুণানু কীৰ্তন শুনি অতিশয় আনন্দিত। নাৰায়ণ প্ৰভু, আপোনাৰ মায়া বুজিবৰ সাধ্য নাই নিতীন নাৰদৰ, কিন্তু বিষয় বাসনা সৈতে মগ্ন থাকি নুক্তি কোনেও প্ৰভুৰ নামৰ মহিমা। দেৱৰী, মোৰ নামৰ মহিমা কি মই দেখোন নিজেই নোৱাৰো। নাৰায়ণ নাৰায়ণ, তেনে জীৱগণে কি ৰূপে পাৰিব বুজিব নামৰ? যুগে যুগে অৱতাৰ ধাৰণ কৰি বুজালো সবাকে মই নামৰে মহিমা। বুজালো সবাকে নামে যে সাধিব পাৰে অসংখ্য সাধক। দেৱৰী, বাচিলো তোমাক এই দায়িত্ব। বিশ্ব ব্ৰহ্মাণ্ড কৰি মোৰ গুণানু কীৰ্তন জগততে ব্যাপক তুমি নামৰ ইচ্ছা। নামৰ মহিমা আৰু নাম অপৰাধ চাৰি সিদ্ধৰ পৰা জানিবা নিশ্চয়। নাৰায়ণ নাৰায়ণ, চাৰি সিদ্ধৰ পৰা? প্ৰভু, চাৰি সিদ্ধৰটো বাৰু কেনেকৈ জানিলে নাম অপৰাধ আৰু নামৰ মহিমা? দেৱৰী, মোৰ এই পৰম ভক্ত দেৱাদিদেৱ মহাদেৱৰ নাৰায়ণ নাৰায়ণ, সেয়া অন্য এক অধ্যায় দেৱৰী। ইয়াৰ বিষয়ে জানিবা ভৱিষ্যতে নিশ্চয়। তেন্তে প্ৰভু, দাসে এতিয়া বিদায় লাগিছে। শুনা দেৱৰী, অচিৰেই জন্ম লব অসুৰজনীত মোৰে আপোন দুই মহাপাৰিষদ। সিহঁতক কৰোতে নিধন তোমাৰ সহায় মোক লাগিব নিশ্চয়। নিশ্চয় নিতীন নাৰদে আপোনাক কাৰ্য মানে কৰিব সহায়। প্ৰভুৱে তেন্তে এবাৰ নিশ্চয় নতুন লীলাৰ পাখি মেলিছে। চালনাকাৰী নিশ্চয় চালনাত পাৰ্গ। এই কথা মই আগতেই বুজিব লাগিছিল। উভয়ৰ চৰণ তুলি শিৰে তুলি লৈ নাৰদে এতিয়া বিদায় কৰে। ঈশ্বৰ পৰম বিষ্ণু সচিদানন্দ सर्वकारण तारण सर्वकारण तारण सर्वकारण ओम विश्वरूप भजसी पद्मे पद्मा लय तुझे सर्वतपाती देवी महादेवी महालक्ष्मी
এ বৈকুণ্ঠর ভবনে ও দেখিলু নয়নে লক্ষ্মী নারায়ণ হরি নারায়ণ নারায়ণ হে প্রভু ডাকুছ হে পুনঃ পূর্বাজে হে নাজু নাজু না করি হে নাজু নাজু না করি হে প্রভু ভগবন্ত আমিও আমার ঈশ্বরকে Ôi, em đúng rồi, đâu có lên đi ơi.